হিয়কৰ বানবিধ্বস্ত অঞ্চলত জাজিমুখ ভকত গাঁৱৰ এজন ব্যক্তিজনৰ নাম সঞ্জীৱ হাজৰিকা। পত্নী আৰু একমাত্ৰ পুত্ৰক লৈ গৰু পোহপালন কৰি জীৱন নিৰ্বাহ কৰি আহিছিল। এইবাৰ বানপানীত বিধ্বস্ত হয় নিজৰ গৃহ, শস্য তথা সম্পদ। বৰ্তমান বানপানী শুকাইছে যদিও ব্যক্তিজনৰ বৰ্তমান পিঠিৰ ৰাজহাড় আৰু শৰীৰৰ এটা অংশ অকামিলা হৈ পৰাত চিকিৎসকৰ পৰামৰ্শৰ মতে অসমৰ বাহিৰত এক অস্ত্ৰোপচাৰ কৰাৰ প্ৰয়োজন। ব্যক্তিজনে ইতিমধ্যে চিকিৎসাৰ ক্ষেত্ৰত নিজা মাটি, পোহনীয়া গৰু ছাগলী বিক্ৰী কৰি সৰ্বশান্ত হৈছে। এই ক্ষেত্ৰত তেখেতক সহায় কৰিবৰ বাবে দৰিদ্ৰ পৰিয়ালটোৱে অসমবাসীৰ লগতে দল সংগঠন তথা চৰকাৰক আবেদন জনাইছে। কোনো সদাশয় দয়ালু ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়ালে টিয়ক ষ্টেট বেংকত থকা 336314791615 একাউণ্ট নম্বৰটো দিছে 9678336746 মোবাইল নম্বৰত যোগাযোগ কৰিবৰ বাবে অসমবাসীৰ ওচৰত প্ৰাৰ্থনা জনাইছে। কিমান দিন হ'ল? আপোনাৰ মাৰ্চৰ 11 তাৰিখৰ পৰা মই সম্পূৰ্ণৰূপে বিচনাত পৰি গৈছোঁ। এই বিচনাত পৰি গৈছোঁ। চিকিৎসা কৰিবলৈ মই তেনে অৱস্থাত হীন হৈ আছোঁ। দুজনী গাই গৰু আছিলে, গাই দুজনী বিক্ৰী কৰি মই পইচা প্ৰায় শেষ কৰি পেলাইছোঁ। পৰিয়ালো পোহপাল দিব লগা হৈছে, ল'ৰা পঢ়োৱাৰ খৰচো দিব লগা হৈছে। ল'ৰাটো ক্লাছ 10ত পঢ়ি আছে। এতিয়া মই মানে চিকিৎসাৰ বাবে তেনে নিৰুপায় হৈ আছোঁ। এতিয়া মই মানে ৰাজহাড়ৰ অস্ত্ৰোপচাৰ কৰিব লাগে। ডিস্কাছ লিভ হৈ আছে, স্পাইনেল কৰ্ডডাল আপোনাৰ ব্লক হৈ আছে, ৰাইট ছাইডটো মোৰ পেৰালাইচিছ হৈ আছে। কোনোবাই যদি অকণমান মোক সকাহ দিয়ে আৰ্থিকভাৱে, তেতিয়াহ'লে মই নিশ্চয় চিকিৎসাটো কৰিব পাৰিম। এই মাৰ্চৰ 11 তাৰিখৰ পৰা হেৰি হৈছে, এই মানে হাড়ৰ পিঠিৰ কামিহাড় আৰু ৰাজহাড়ৰ জইণ্ট শ্লিপ হৈছে। তাৰপিছতে মানে আমাৰ ৰাইজে, গাঁৱৰ ৰাইজে মানে পইচা পাতি তুলি মেলি তেখেতক বাহিৰলৈ হেৰি কৰিছিলে। কিন্তু মানে এতিয়া আমাৰ নিজৰ মানে হেৰি নাইকিয়া হ'ল তেওঁক চিকিৎসা কৰিবৰ কাৰণে মানে পইচা পাতি। এতিয়া আমি এতিয়া বাহিৰলৈ মানে ডক্টৰে নিবৰ কাৰণে লিখি দিছে। কিন্তু এতিয়া আমি বাহিৰলৈ নিব লাগে, বাহিৰলৈ নিম বুলি ভাবিছোঁ, কিন্তু পইচা পাতিটোতো নাইকিয়া। কেনেকৈ নিম আমি? এতিয়া সেইটো কাৰণে কেনেকৈ নিয়া হয় আৰু সেইটো বহুত চিন্তা আহি গৈছে মানুহজনক।